নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি মই উপস্থিত আছোঁ ব্লুজুম এক্সোটিকাত আৰু মোৰ কাষতে বহি আছে দীপজ্যোতি চেতিয়াদা। মই আপোনালোকে সকলোৱে চিনি পায়েই। আৰু তেখেতে হ'ল এই গোটেই যিটো প্ৰতিষ্ঠান তেওঁ নিজে বনাই লৈছে বা নিজে ইয়াতে যিটো পৰিৱেশ সৃষ্টি কৰি লৈছে আৰু সেই পৰিৱেশ সৃষ্টি কৰা তেওঁৰ প্ৰতিষ্ঠাপক। তো মই স্বাগতম জনাইছোঁ আপোনাক মোৰ এই অনুষ্ঠানটোলৈ। আৰু প্ৰথমতে মই আপোনাক সুধিব বিচাৰিছোঁ যে আপুনি এজন চৰকাৰী বিষয়া আছিলে, তো চৰকাৰী বিষয়াৰ পৰা কেনেকৈ আপুনি এই যিখন ফাৰ্ম, আপোনাৰ ফাৰ্ম বুলি কৈছোঁ মই, ইণ্টিগ্ৰেটেড যিটো ফাৰ্মিং আপুনি চিষ্টেম এটা গঢ়ি তুলিছে, কেনেকৈ জড়িত হৈ পৰিলে? আচলতে মই সদায় মন কৰোঁ যে ডিব্ৰুগড়ত তেনেকুৱা টুৰিষ্ট এট্ৰেকশ্যন বা তেনেকুৱা টুৰিষ্ট প্লেচ নাই। হয়তো আমি সৰুৰে পৰা হয় মেডিকেল কলেজ নহ'লে মন্দিৰ নহ'লে ইউনিভাৰ্চিটি, তিনিটা বস্তুৱে আছিল। কিন্তু ইয়াত প্ৰাকৃতিক সম্পদ যথেষ্ট আছিলে। আৰু মই এখন বাগিচা 1999 চনতে কৰিছিলোঁ। কিন্তু 2020 চনৰ কৰোণা সময়তে আমি কিছুমান আৰম্ভ কৰিলোঁ। আৰু আৰম্ভ কৰাৰ মূল উদ্দেশ্যটো আছিলে যে ডিব্ৰুগড় এটুকুৰা ধুনীয়া প্ৰাকৃতিক জেগা এটুকুৰা আমি কৰিব লাগে, অকণমান ইউনিক হয়। সেইটো চিন্তা কৰিয়ে আৰম্ভ কৰিছিলোঁ ব্লুজুম এক্সোটিকা। প্ৰথমতে নাৰ্চাৰী আছিলে, নাৰ্চাৰীৰ পৰা বেলেগ কিছুমান এট্ৰেকশ্যন আমি কৰিলোঁ। ৰ'ক ব্ৰিজ বনালোঁ, চুইংছ হ'ল, জুলনা হ'ল, সেনেকৈ কৰি সেয়াই আৰু। আপোনাক মই এটা বস্তু দেখিছোঁ। প্ৰথম কথা হ'ল আমাৰ যুৱ প্ৰজন্মক আকৰ্ষণ কৰিব পৰা হয়। যিহেতু আমাৰ ইউনিভাৰ্চিটি কলেজ বা আপোনাৰ যিবিলাক আমাৰ বাহিৰৰ পৰা ডিব্ৰুগড়লৈ যিবিলাক ফুৰিবলৈ আহে, তেওঁলোকক এট্ৰেকশ্যন কৰিব পৰা কেইবাটাও স্থল আছে। প্ৰথম কথা হ'ল আপোনাৰ ইয়াতে যিটো আপোনাৰ পুখুৰীত আছে, পুখুৰীটোত আপুনি মাছ পুহি থকাৰ লগতে আপোনাৰ বটিং ছিষ্টেম আছে। আৰু দেখিছোঁ যে আপোনাৰ যিবিলাক আপুনি কলপুলি বা আপোনাৰ যিবিলাক জালুকৰ গছ লগাই থৈছে, গোটেইখিনি এটা ফাৰ্মিং। আপুনি এই বস্তুটো কেনেকৈ ভাবিলে, কনচেপ্টটো গোটেই কথাখিনি? সঁচাকৈ ক'বলৈ গ'লে কনচেপ্ট বুলি বা ভাবি কামটো কৰা হোৱা নাছিলে। সেইটো সময় সাপেক্ষে নিজে গৈ থাকিলে, কাৰণ ষ্টেপ বাই ষ্টেপ। কাৰণ গোটেই সম্পূৰ্ণ মাটিখিনিও আমাৰ নাছিলে। পিছপিনে আমি য'ত এতিয়া বহি আছোঁ সেইটো মাটি আমাৰ নাছিল। কিন্তু সেইটো সময়ত কি হ'ল যে ইয়াত ব'টিঙৰ ফেচিলিটি ডিব্ৰুগড়ত আমি দেখিবলৈ নাপাওঁ, সৰুৰে পৰা পোৱা নাই। হয়তো ব'টিং কৰিবলৈ আমি শ্বিলঙলৈ গৈছিলোঁ, ৱাৰ্ড লেকত কৰিছোঁ বা তেজপুৰত কৰিছোঁ, কিন্তু ডিব্ৰুগড়ত সেইখিনি সুবিধা নাছিলে। তাৰপিছত এই পুখুৰীটো আমি এটা সময়ত কি হৈছিলে, লকডাউনৰ সময়ত পিছপিনে যদিও বেলেগৰ মাটি, কিন্তু পানীখিনিৰ কাৰণে তেওঁ আপত্তি কৰা নাছিলে, মেটেকা আছিলে। আৰু সেই মেটেকাখিনিৰ ওপৰতে আমি এনেকৈ টুলুঙা নাও এখন বেলেগৰ পৰা আনি মেলি চলাইছোঁ। তেতিয়া কিবা এটা ভাবিলোঁ যে হয় ইয়াত ব'টিঙৰ কৰিব পাৰি। সেই তেনেকৈ মেটেকাখিনি উঠাই মেলি লাহেকৈ চাফা কৰি আমি আজি এইটুকুৰা ব'টিঙৰ কাৰণে সুবিধা খুব সুন্দৰ গোটেই আপোনাৰ যিটো আপোনাৰ গ্ৰীনেৰী যিটো সৃষ্টি কৰি লৈছে। আপোনাৰ মই দেখিছোঁ আপোনাৰ গ্ৰীণ কেনপিটো আছে, আৰু মানুহে আহিও ইয়াতে গৰমত আহি পিনে বহুত অকণমান সকাহ অনুভৱ কৰে। যিহেতু আৰু এটা মোৰ এনেকুৱাও লাগে আপোনাৰ ইয়াতে যেন আপোনাৰ ফ্ৰেছ অক্সিজেন ল'বৰ কাৰণেও ইয়াত বহুত টুৰিষ্ট বা যিখিনি মানুহ আহে চাগে নিশ্চয়। আৰু দাদা আপুনি ইয়াতে যিখিনি এতিয়া ধৰি কৰি আছে গোটেই কামখিনিতে, আপুনি ইয়াতে ধৰি লওক কেইবাজনো নিবনুৱা যুৱক যুৱতীয়ে আপুনি সংস্থাপন দিছে, তেওঁলোক ক'ৰ আৰু কেনেকৈ আপোনাক ছাপোৰ্ট কৰি আছে? প্ৰায় ডিব্ৰুগড়ৰে হয়, কেইজনমান অৱশ্যে নাৰ্চাৰী ষ্টাফ, তেওঁলোক অকণমান দূৰৰ হয়, নগাঁও জাগিৰোডৰ এনেকৈ। বাকীখিনি প্ৰায় ডিব্ৰুগড়ৰে, আৰু তেওঁলোকে সাংঘাতিকভাৱে ছাপোৰ্ট কৰিছে। নহ'লে ব্লুজুম এক্সোটিকা আজি ইমানখিনি নাপালে হয়। ছাপোৰ্ট কৰিছে এইটো কাৰণে কৈছোঁ, 2 বছৰ দিন ধৰি ইয়াতে লাগি আছে। এই অনুষ্ঠানটোৰ পৰা কোনো আজিলৈকে ইয়াৰ পৰা ওলাই যোৱা নাই। গতিকে ইয়াতে আছে, ভুল হৈছে, শুদ্ধ হৈছে, যিয়ে হওক নহওক, ভালে বেয়া, ভাল দিনতো আছে, বেয়া দিনতো আছে। গতিকে এই মানুহখিনিৰ পৰাই আচলতে মই শিকিছোঁ, কাৰণ তেওঁলোকেহে বেছিকৈ লাগি থাকে, বা তেওঁলোকেহে কিছুমান, মই কওঁহে মাত্ৰ যে এইটো যদি এনেকৈ কৰোঁ কেনেকুৱা হ'ব, তেওঁলোকে কয় আৰম্ভ কৰোঁচোন ছাৰ, আমিও নাজানো, কিন্তু কৰিলেহে গম পাম। সেই তেনেকৈ গৈ আজি এই প্ৰতিযোগিতা। তো মই ইয়াতে সোমাই আহোঁতে আপোনাক ইয়াত মনোনিৱেশ কৰিছোঁ, আপোনাৰ ইয়াতে মেক্সিমাম বস্তু প্ৰাকৃতিকভাৱে পোৱা। তো প্ৰথমতে টকৌপাতৰ পৰা আৰম্ভ কৰি বা যিখিনি আপুনি ইয়াত যিটো আমি এনভাইৰনমেণ্ট আপুনি ক্ৰিয়েট কৰিছে, গোটেইখিনি বাঁহ কাঠ লগাই কৰিছে। আপুনি প্ৰকৃতিখনক সম্পূৰ্ণ সুৰক্ষা প্ৰদান কৰিহে এই কামটো কৰি আছে। এটা মই বস্তু দেখিলোঁ আপোনাৰ, আপুনি যেতিয়া সোমাই ইয়াতে এখন স্কুটাৰ ৰাখি থৈছে, তাত ছইল কনজাৰ্ভেশ্যনৰ কথা এটা লিখে, সেই বিষয়ে অকণ কৈ দিব নেকি? এইটো ছেভ ছইল মুভমেণ্ট সদগুৰুৱে আৰম্ভ কৰিছিল। সদগুৰুৱে কৈছিলে যে মাটি আমি বচাই ৰাখিব লাগে, মাটিৰ যিটো জৈৱিক পদাৰ্থ, সেই জৈৱিক পদাৰ্থটো আমি ৰাখিবলৈ চেষ্টা কৰিব লাগে। এতিয়া ৰাখিবলৈ কেনেকৈ চেষ্টা কৰিম? হয় যিবোৰ খোলাকৈ পৰি থকা যিবোৰ মাটি আছে, সেই মাটিখিনি আমি যেনেকৈ তেনেকৈ হ'লেও
তাক কভাৰ কৰি ৰাখিব লাগে, ঘাঁহে লগাওঁ বা যি বস্তুৱে নলগাওঁ মুঠতে সেইখিনি কভাৰ কৰি ৰাখিব লাগে। কভাৰ কৰি ৰাখিলে হ'ব যে তাৰ যিটো অৰ্গেনিক কণ্টেণ্ট আছে সেইটো আহি যাব। আৰু মাটি যদি আমি বচাই ৰাখিব নোৱাৰোঁ বা মাটিখিনি যদি আমি মানে ইয়াত অৰ্গেনিক কণ্টেণ্টটো যদি আমি ৰাখিব নোৱাৰোঁ তেতিয়াহ'লে আমাৰ খাদ্যত হেৰি কৰিব, খাদ্যত প্ৰভাৱ পেলাব। কাৰণ আগতে যদি আমি এটা আপেল খালে যিখিনি নিউট্ৰিয়েণ্ট ভেলু পাইছিলোঁ আজিকালি নেপাওঁ কিয়, তাৰ মূলতে হৈছে মাটি। আৰু সেই মাটি বচাবৰ কাৰণে আচলতে তেওঁ যিটো মুভমেণ্ট আৰম্ভ কৰিছিল সেই মুভমেণ্টৰ জাষ্ট আমাৰ এটা ক্ষুদ্ৰ প্ৰয়াস যে মাটি কিয় বচাব লাগে, মাটি হয় কি, মাটি আচলতে মা হয় নহয় জানো? গতিকে মাটিখিনি যদি আমি ভালকৈ ৰাখিব নোৱাৰোঁ, মাটি এনেকৈও কিছুমানে ভাবে যে মাটি এটা ইনাৰ্ট ছাবষ্টেঞ্চ, মানে তাক যি দিয়া হয় সেইটোকে লৈ ল'ব। সেইটো কাৰণে ইউৰিয়া দিয়ে, কিবা দিয়ে, ইটো যিবোৰ মেনিয়ৰবোৰ ব্যৱহাৰ কৰে, আল্টিমেটলি কি হৈছে মাটিটো ডিটৰিয়েট হৈছে, তাৰ ৱাটাৰ ৰিটেনশ্যন কেপাচিটিটো কমি আহিছে। গতিকে সেই বস্তুটোকে আমি অকণমান মানে ৰাইজক জনাব বিচাৰিছোঁ যে এইটো ছেভ ছইল আচলতে হয়। এইটো এটা খুব ধুনীয়া কনচেপ্ট আপুনি ৰাইজক দেখুৱাই আছে বা আপুনি ৰাইজক বুজাবলৈ চেষ্টা কৰিছে। আৰু তাৰ উপৰি মই এটা দেখিছোঁ আপুনি যিহেতু মই ইণ্টিগ্ৰেটেড ফাৰ্মিঙৰ কথা কৈছোঁৱে, আপুনি মাছ পুহিছে, আপুনি ধুনীয়াকৈ কলৰ লগতে অমিতাও লগাইছে দুই এটা মই দেখিছোঁ ধুনীয়াকৈ। আৰু এটা বস্তু দেখিছোঁ আপুনি যিখন আপোনাৰ বাগান আছে আপুনি ইয়াত সকলোখিনি অৰ্গেনিক, আপুনি মই শুনিছোঁ যে আপুনি অৰ্গেনিকলি চাৰ্টিফাইড অলৰেডি হৈছে চাগে। অৰ্গেনিক চাৰ্টিফিকেশ্যনটো এতিয়ালৈকে আমাৰ সময় লাগে যে আমি লাহেকৈ এপ্লাই কৰিম, কিন্তু চাৰ্টিফিকেশ্যন হওক নহওক সেইটো পিছৰ কথা। কিন্তু আমি দৃঢ়তাৰে ক'ব পাৰোঁ যে আমাৰ ইয়াত কোনো অৰ্গেনিক মানে কোনো ফাৰ্টিলাইজাৰ বা চিন্থেটিক আমি ব্যৱহাৰেই নকৰোঁ। হয়, এটা ভাল বস্তু দেখিছোঁ আপোনাৰ যিখিনি আপোনাৰ অৰ্গেনিক চাহ, মই অলপ আগতে চাহ খাইছিলোঁ, খুব ভাল লাগিলে। আপুনি সেই বিষয়ে অকণমান ৰাইজক জনাব নেকি যে আপোনাৰ প্ৰডাকশ্যনটো কেনেকৈ কৰা হয়, আপুনি কি ভাবি এইটো ষ্টাৰ্ট কৰিলে ইয়াতে? চাওক, চাহ বুলি ক'লে এটা সাংঘাতিক ছফিষ্টিকেটেড বা খুব এটা টান বস্তু বুলি মানুহে ভাবে। চাহ কেনেকৈ বনোৱা হয় আগতে মানে খুব সহজভাৱে মানুহে বনাইছিলে, কিন্তু লাহে লাহে যেতিয়া ইণ্ডাষ্ট্ৰিবোৰ হৈ গ'ল বা যেতিয়া এইটো প্ৰচেছিঙত মানে কিছুমান ইনষ্ট্ৰুমেণ্ট বা হেৰি লগা হ'ল, তেতিয়া বস্তুটো মানে তাৰ টেষ্টটো বেলেগ হ'ল, তাৰ টেষ্টটো ভাল হ'ল, উন্নত মানদণ্ডৰ হ'ল। তথাপিও মানুহে ভাবিছিলে যে ঘৰতে আমি সেই CTC বস্তুটো বনাব নোৱাৰিম, হয় খুন্দিছিলে বা ঢেঁকীত খুন্দিছিলে, শুকুৱাই দিছিলে, তেনেকৈ বনাই আছিলে। কিন্তু বস্তুটো একদম সাধাৰণভাৱেও বনাব পাৰি। আমি এটা মিক্সাৰ গ্ৰাইণ্ডাৰ ব্যৱহাৰ কৰি মেলি CTC বনাইছোঁ, আমি হেণ্ড ৰোল কৰি মেলি অৰ্থডক্স বনাইছোঁ, হেণ্ড ৰোল কৰি মেলি আমি গ্ৰীণ টি বনাইছোঁ। গতিকে মই নেভাবোঁ যে কোনোবা ক্ষুদ্ৰ চাহ খেতিয়কৰ যদি 1 বিঘা মাটি থাকে তেওঁলোকে ভয় কৰিবলগীয়া কথাই নাই। 2000 কেজি যদি কেঁচাপাত ওলালে তাত নিশ্চয়কৈ 400 কেজি ওচৰা পকাপাত ওলাব, ই CTCয়ে হওক, কি অৰ্থডক্সে হওক, গ্ৰীণ টিয়ে হওক। আৰু তাৰ আমি আজি বজাৰখন আমি ধৰিব লাগিব। বজাৰ তেনেকৈ আমি আচলতে প্ৰয়াস কৰিব লাগিব যে বজাৰ আমি ইণ্টাৰনেশ্যনেল মাৰ্কেটত ধৰিব পাৰিব লাগে। বহুজনে কৰিছে, এইটো খুব ভাল কথা। আৰু লাহে লাহে এইটো বিষয়ত মাৰ্কেটখন পাৰিবলৈ তেওঁলোকে আৰম্ভ কৰিব লাগে। এতিয়া দাদা আপুনি এনেকুৱা কেতিয়াবা অনুভৱ কৰেনে যে আমি এজন অসমীয়াই আনজন অসমীয়াক আপুনি অলপ ছাপোৰ্টটো কম পায় নেকি? মই নিজৰ ক্ষেত্ৰতে মই দেখিছোঁ মানে যে আমি অলপ ছাপোৰ্টটো কম পাওঁ। তো তেনেকুৱা কেতিয়াবা আপোনাৰ অনুভৱ হয় নেকি যে এইখিনি ক্ষেত্ৰত আগবাঢ়ি যাওঁতে আপোনাক অকণমান হ'লেও আপোনাৰ ছাপোৰ্টটো কম নিচিনা অনুভৱ হয় নেকি কেতিয়াবা? মই নেভাবোঁ অৱশ্যে, কাৰণ এই ছাপোৰ্টৰ বাহিৰত যিয়ে হওক নহওক কোনোবাই কৰক নকৰক নিজৰ কথা আমি কৰিবই লাগিব। ছাপোৰ্ট পাইছোঁ কাৰণে আজি আচলতে ব্লজম এক্সটিকা ৰাইজে ছাপোৰ্ট কৰিছে কাৰণে, তো সেইটো মই সেইকাৰণে সেইটো মানে নাই কৰা বুলি ক'ব নোৱাৰোঁ। নহ'লে কেতিয়াবা আপুনি ধৰি লওক এতিয়া আমি কিছুমান মানে মই আপোনাৰ ব্লজম এক্সটিকা লৈ পিনি কোৱা নাই, ধৰি লওক আমাৰ যিটো আমি ধৰি লওক এতিয়া এই বেপাৰ বাণিজ্যৰ ক্ষেত্ৰতে কৈছোঁ, ধৰি লওক আমাৰ অসমীয়া মানুহজনে ধৰি লওক গ্ৰীণ টি পেকেট এটা বনাইছে, গতিকে তাক যদি আমি অকণমান হাতেৰে গ্ৰহণ কৰি পিনে ধৰি লওক আমি যিখিনি বিদেশী মানে ধৰি লওক যিখিনি আমাৰ বাহিৰৰ পৰা আমি ইম্পৰ্টেড কৰি আনো, সেইখিনি যদি আমি ট্ৰেক কৰি পিনে আপোনাৰ পেকেটত যদি খাওঁ, যিটো আপুনি সম্পূৰ্ণ অৰ্গেনিকলি আমি ইয়াত চকুৱে দেখি পিনে আপুনি কিনি নিব পাৰিব, তাৰ ক্ষেত্ৰত আপুনি কিবা অলপ আমাৰ ড্ৰবেক আছে? সেইখিনি অলপ ড্ৰবেক আছে। আমি একেলগে আচলতে আমাৰ প্ৰায় এনেকুৱা হয় ন, সেইটো হোৱাৰ লগে লগে কাৰোবাৰ যদি কিবা এটা হৈছে আনজনো থাকেই নহয়, গতিকে সেই বস্তুটো আছে, নথকা নহয়। তথাপিও মই কি ক'ম এতিয়া, মই পাৰ্চনেলিটো তেনেকৈ নাই পোৱা, কিন্তু হয় আমি আচলতে একতাটো আমাৰ হ'ব লাগে। তেতিয়া আমি মাৰ্কেটখন একেলগে ধৰিব পাৰিলে, মাৰ্কেটখন ইমানেই ডাঙৰ, ছাপ্লাই কমেই ক'বলৈ গ'লে, ছাপ্লাই কম, চবেই সকলোৱে মিলি মিলি কৰাটো ভাল। সেইটোকে আমি যদি যিমান কেইজন আমি ধৰি লওক চাহৰ ক্ষেত্ৰতে বা যিকোনো ক্ষেত্ৰত আমি গোটেই ফাৰ্মাৰ কেইজন যদি একগোট হৈ থাকোঁ, আপোনাৰ ওচৰত নথকা বস্তু ধৰি লওক
মই আপোনাক দিলোঁ প্ৰভাইড কৰিলোঁ, আপুনি ধৰি লওক মাৰ্কেটখন অলপমান দিলে, আপোনাৰ ওচৰত থকা বস্তুটো মই যদি চেলিং কৰিব পাৰোঁ, তেনেকৈ ক্ষেত্ৰত আমাৰ ধৰি লওক ডেফিনেটলি এইটো ব্ৰড হৈ যাব। মানে কিছুমান নথকা বস্তু আমি বেলেগৰ পৰা লৈ মেলি খুব ভাল কথা পাৰি কৰিবলৈ তেনেকৈ। আৰু সেইটো দিশত অৱশ্যে আমি অকণমান পিছ পৰি আছোঁ, যথেষ্টই পিছ পৰি আছোঁ। সেইটো হয়, আমাৰ এতিয়া ধৰি লওক আমাৰ যিহেতু আমাৰ গোটেই বজাৰখন আমাৰ এতিয়া ক'বলৈ বেয়া বস্তুৰ কথাটো ধৰি লওক আমাৰ যিসকল মানে বণিক গোষ্ঠী আছে তেওঁলোকে গোটেই বস্তুটো অসমীয়াখিনিৰ পৰা বিশেষকৈ তেওঁলোকে কাঢ়ি লৈছে বুলি ক'ব লাগিব। এতিয়া চব প্ৰত্যেকটো বস্তু এতিয়া দাম বাঢ়ি গৈ আছে। সেই বস্তুখিনি যদি আমি নিজে যদি অকণমান যদি নিজৰ প্ৰডাকশ্যন থাকিলেহেঁতেন, আৰু এটা এনেকুৱা নিচিনা অনুভৱ হয় নেকি যে আমাৰ অসমীয়া মানুহে খেতি কৰিবলৈ এৰিছে? হয়, খেতি কৰিবলৈতো এৰিছে। সেইটো লাহে লাহে আমি বেছিকৈ বাহিৰৰ বস্তু আনিবলৈ ধৰিছোঁ, নিজৰ খেতি লাহে লাহে কমি আহিছে মানুহে কৰাৰ। প্ৰায় এইটো লাহে লাহে কনফিউটাইজেশ্যনলৈ গৈ আছে। গাঁৱে ভূঞেও আজিকালি খেতি এৰিছে। এইটো বেয়া কথা হৈছে, আকৌ ধৰিব লাগে আচলতে, নহ'লে নিজৰ খেতিয়েতো প্ৰধান মানুহ খেতিৰ পৰা খেতি লৈয়ে যেতিয়া আমি জীয়াই আছোঁৱেই, গতিকে সেই বস্তুটো এৰি দিয়াটো ভুল হৈছে, কৰিব লাগে এইটো। আৰু এটা মই শেষত এটা আপোনাক কথা দিব বিচাৰোঁ, যিহেতু আপুনি খুব কম জেগা মানে আপোনাৰ মিনিমাম কিমান বিঘা মাটি থাকে? আপোনাৰ মাত্ৰ 3.5 বিঘা, 5 বিঘা। তো আপুনি 5 বিঘা মাটি লৈ এটা টুৰিষ্ট স্পট বা যিটো আপুনি ইক' টুৰিজিম ডেভেলপ কৰিছে, লগতে আপুনি ইণ্টিগ্ৰেটেড ফাৰ্মিং কৰিছে, এই কথাখিনি অকণমান যদি ৰাইজক কৈ দিয়ে যে আমি যে কম জেগাটোত আমি এনেকৈ বিভিন্ন ধৰণৰ খেতি কৰি আমি আৰ্নিং চ'ৰ্চটো আমাক উলিয়াই ল'ব পাৰোঁ, গোটেই বছৰটো যদি আৰ্ন কৰিব পাৰোঁ, সেই বিষয়ে অকণমান কৈ দিব নেকি? প্ৰথমতে ব্লজম এক্সোটিকাই এইটো এক্সাম্পল এটা মানে উদাহৰণ এটা ছেট কৰি দিছে। কাৰণ কি ইয়াত সোমোৱাৰ লগে লগে এখন বাগিচা চাবলৈ যাওঁতেও কিবা এটা ৰেভিনিউ আহে আমাৰ, বা বোলে ব'টিং যাওঁ, ব'টিং আছে বা খাদ্য যিয়ে হওক নহওক, এইটো মাল্টিপল এটা ৰেভিনিউ আৰ্নিং পইণ্ট। আৰু সেই বস্তুটো আমি নিশ্চয়কৈ কৰিব পাৰোঁ, এনেকুৱা কথা নাই যে নোৱাৰি, কিন্তু অলপ ইউনিক কৰিব লাগিব। যে গতানুগতিক চবেই যিটো কৰি আছে আমি সেই কামটো কৰিলে নহ'ব। গতিকে সেই ইউনিকনেছটো যিকোনো সৰু জেগাটো ভাবিলে ডেফিনেটলি ওলাব। এতিয়া অৰ্কিডছবোৰ যিবোৰ আমি ইয়াত ৰাখিছোঁ, ঠিক তেনেকুৱা কিছুমান এক্সটিক বস্তু কামবোৰ কৰিলে বা অলপ গতানুগতিক যিবোৰ কাম কৰি আছে বেলেগে, সেই তেনেকৈ নকৰি অলপ বেলেগ ধৰণে কৰিব লাগিব। আৰু মই আপোনাৰ সদৌ শেষত এটা দেখিছোঁ, আপোনাৰ গোটেই যিটো এনভাইৰমেণ্ট আপুনি ক্ৰিয়েট কৰি আছে, তো নতুন এখন মই ফলকো দেখিছোঁ যে আপুনি অৰ্কিড ৰেষ্টুৰেণ্ট আপুনি ষ্টাৰ্ট কৰিছে, আৰু দেখিছোঁ যে লাইভ অৰ্কিড প্লাণ্ট কিছুমান আছে। তো এইটো চাগে আপোনাৰ একেবাৰে নৱতম সংযোজন চাগে। আৰু মই ৰাইজক এটা অনুৰোধ কৰিব বিচাৰোঁ যে ইয়াত আহক আপোনালোকে, এখন চাগে অসমৰ নহয় গোটেই ইণ্ডিয়াৰ ভিতৰতে চাগে এখন প্ৰথমখন ৰেষ্টুৰেণ্ট হ'ব য'ত লাইভ অৰ্কিড প্লাণ্টৰ সৈতে আপোনালোকে এসাঁজ ধুনীয়াকৈ খাব পাৰিব। আৰু এটা কথা ক'ব লাগিব যে ইয়াত আপুনি ব্লজম এক্সোটিকাৰ যিটো এনভাইৰমেণ্ট, এই এনভাইৰমেণ্টৰ নিচিনা আপুনি হয়তো অসমৰ দ্বিতীয়খন ৰেষ্টুৰেণ্টত নাপাব। আৰু লগতে ইয়াত প্ৰাইচবিলাক খুব আপোনালোকৰ মনে ধৰা ধৰণৰ হ'ব, যিহেতু মই নিজে ইয়ালৈ প্ৰায় আহি থাকোঁ আৰু মই নিজে এসাঁজ তৃপ্তিৰে খাওঁ ইয়াতে। আৰু সদৌ শেষত দাদাৰ এই যি প্ৰতিষ্ঠানটো দীৰ্ঘায়ু কামনা কৰি আজি আপোনাৰ পৰা মই বিদায় ল'লোঁ। ধন্যবাদ।